everyone ready? All right. 5, 4, 3. মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতি সমগ্ৰ বিশ্বই দেখিবলৈ পাব আমাৰ অতি মৰমৰ হেঁপাহৰ ৰিহাখনক সমগ্ৰ বিশ্বই ভমকা ফুলীয়া সোণালী সূতাৰে বোৱা এই আমাৰ মুগাৰ মেখেলা সমগ্ৰ বিশ্বই ये सर्टिफिकेट भी आज एक अभूतपूर्व अवसर के माध्यम से हम देने जा रहे हैं। बिहू महोत्सव और बिहू आसाम की संस्कृति की एक धरोहर है। सभी असमिया जनता और सभी अन्य असमिया लोगों के लिए बिहू एक विशेष महत्व। ये बताते हुए बहुत ही आनंद हो रहा है कि ये 2 दिन के महामंथन के दौरान हमने 10 ऐसे जियोग्राफिकल इंडिकेशन की भी पहचान की है और उसका बड़ा रिव्यू किया है। हम आशा रखते हैं कि बिहू महोत्सव के साथ साथ हम आसाम की संस्कृति, आसाम के कल्चर को विश्व में पहचान देने में सफल रहेंगे। धन्यवाद। মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সকলোকে সম্বোধি দুআষাৰ ক'বলৈ। অসম চৰকাৰৰ সন্মানীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল, অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, আজি যি সময়ত অসমে নিজৰ বাপতি সাহোন বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পথলৈ লৈ গৈ আছে, যি মুহূৰ্তত আমি অসমৰ বাপতি সাহোন বিহুক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ গৈ সাক্ষী হোৱা আজিৰ এই পবিত্ৰ স্থানত উপস্থিত হোৱা শ্ৰদ্ধাৰ সুধীমণ্ডলী আৰু আমাৰ অসমৰ সকলো জিলাৰ পৰা অহা বিহুৱা আৰু বিহুৱতীসকল, আজিৰ ভাতৃ সকলোৰে হৃদয়ত থকা এক স্বয়ং সম্পূৰ্ণ প্ৰক্ৰিয়া। আৰু যেতিয়া আমি আগবাঢ়ি গ'লোঁ 10,000 বিহুৱা আৰু বিহুৱতীৰ পিছতো বহু বিহুৱা বিহুৱতী আজিও অসমৰ বিভিন্ন জিলাত আছে, যিসকলে ইয়াত আহিবৰ বাবে সুযোগ পোৱা নাই। মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যে কোনোবা এটা দিন আমাৰ মাজত আহিব, আমাৰ এখন ডাঙৰ খেলপথাৰ হ'ব, যিটো দিনা আমি 25,000 বিহুৱা বিহুৱতীক লৈ আমি আকৌ কোনোবা এটা দিনা আমি ইয়াতে সমবেত হ'ম। অসমৰ লোককলা, অসমৰ সংস্কৃতিক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাম আৰু অসমৰ গৌৰৱ, অসমৰ পৰম্পৰাৰ বিষয়ে বিশ্বই জানিব পাৰিব। আজি ৰংঘৰৰ আকৃতিকাৰ সেই পবিত্ৰ এক মঞ্চৰ সন্মুখত আমি সকলোৱে বিহু নৃত্য প্ৰদৰ্শন কৰিম। অহাকালি আৰু দুগুণ উৎসাহেৰে আমি এই বিহু নৃত্য প্ৰদৰ্শন কৰিম। জাতিৰ আমি মান আৰু মৰ্যাদাক এক নতুন দিগন্তলৈ লৈ যাম। মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা আজিৰ আমাৰ এই অনুষ্ঠানত অহা আৰু আজি 2 মাহ ধৰি কষ্ট কৰি থকা প্ৰতিগৰাকী বিহু আৰু বিহুৱতীলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই অনুভৱ কৰোঁ যে 10,000
প্ৰদান কৰিব পৰাকৈ গুৱাহাটী মহানগৰীৰ কলেবৰ যে আমাৰ এই গামোচাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰলৈ লৈ গ'ল। কিন্তু এই গামোচাখন যে অসমৰ তাৰ বিজ্ঞানসন্মত কোনো প্ৰমাণ নাছিল। আজি ভাৰত চৰকাৰে আমাক এই গামোচাখনৰ GI টেগ অফিচিয়েলি আমাক প্ৰদান কৰিলে। এতিয়াৰ পৰা এই গামোচা অসমৰ সম্পত্তি হৈ থাকিব, ই কোনেও বেলেগৰ সম্পত্তি বুলি দাবী কৰিব নোৱাৰিব। আজি আমাক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে আৰু এই মহান কাম সমাধান কৰাত অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ ছায়েন্স এণ্ড টেকনলজি কাউন্সিল বা এছটেকৰ বিষয়ববীয়া বৈজ্ঞানিকসকলে যি কাম কৰিলে তাৰ বাবে মই তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্ফা গৌৰা ব্ৰহ্ম আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ জনাম যে অসম কৃষি বিশ্ববিদ্যালয় এছটেক আৰু আমাৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ প্ৰচেষ্টাত আজি এই গামোচাখনক অসমৰ লগত চিহ্নিত কৰি আমি এটা নতুন দিনলৈ আমি গতি কৰিলোঁ, নতুন দিগন্তলৈ গতি কৰিলোঁ। আমাৰ প্ৰচেষ্টা হ'ব অসমৰ বাও ধানকে আদি কৰি অসমৰ বিভিন্ন সম্পদসমূহক আৰু সকলোৱে গৌৰৱী অসমীয়া হিচাপে আমি অহাকালিৰ দিনটোলৈ অপেক্ষা কৰিম। ধন্যবাদ। জয় হিন্দ, জয় মা ভাৰতী, জয় আই অসম। আপোনাৰ নেতৃত্বত আমি নতুন দিনলৈ ন চিন্তাৰে আগুৱাই যাম, আপোনাক আমি কৃতজ্ঞতা জনাইছোঁ। Now, on behalf of Guinness Book of World Records, I would like to request adjudicator to kindly speak a few words. Dance. So is everyone excited? এক মিনিট, মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমি এতিয়া আমাৰ সময় হৈছে, অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই এনাউন্সমেণ্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকক ময়ো এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলোঁ। বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Really? Okay, so we'll do a quick countdown for the dance to begin. So 5, 2, nothing. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, 2, 1.
mesmerizing show that I've seen today. Thank you very much. অসমীয়াৰ মনৰ উৎসৱ
অনাগত অসমীয়া নতুন বছৰটোত উদয় হওক নৱপ্ৰভাতৰ পৰাজিত হওক সকলো কুপ্ৰভাৱ উদ্ভাসিত হৈ উঠক সকলোৰে জীৱন এই বহাগ জ্বলন্ত অৰুণ এই বহাগ দুৰন্ত